বন্ধুসকল মোৰ নতুন চেনেল এছ জে বৰালৈ সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি নতুন এটা টপিকৰ ওপৰত আপোনালোকক অৱগত কৰিবলৈ আহিছোঁ। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ কৈছোঁ যে মোৰ চেনেলটো যদি আপোনালোক প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকন প্ৰেছ কৰিব যাতে নতুন নতুন ভিডিঅ' যেতিয়া মই আপোনালোকৰ কাৰণে লৈ তেতিয়া নটিফিকেশ্যন আগতে পাব। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। টপিকটো হৈছে সেবাই ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ এডমিশ্যনৰ ডেট। তো বন্ধুসকল তাৰ বিতংভাৱে আপোনালোকক মই জনাম। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ কওঁ যদি চেনেলটো কোনো প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো বন্ধু বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো বন্ধুসকল সেবাই ঘোষণা কৰিছে HSLC আৰু হাই মাদ্ৰাছাৰ এডমিশ্যনৰ ডেট। তো বন্ধুসকল তাৰ মাজতে 2021 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ দিন ধাৰ্য কৰিছে সেবাই। এইবাৰ অনলাইন যোগে কৰিব লাগিব প্ৰপত্ৰ পূৰণ। অহা 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন প্ৰপত্ৰ পূৰণৰ দিন। 23 নৱেম্বৰত অনলাইন প্ৰপত্ৰ পূৰণৰ অন্তিম দিন। সেবাৰ নিৰ্দেশ অনুসৰি 27 নৱেম্বৰৰ ভিতৰতে চালান জেনেৰেট কৰিব লাগিব। 30 নৱেম্বৰৰ ভিতৰত বেংক যোগে জমা দিব লাগিব নিৰ্ধাৰিত মাচুল। তো বন্ধুসকল পুনৰবাৰ কৈছোঁ 2021 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ দিন ধাৰ্য কৰা হৈছে। সেবাই এবাৰ অনলাইন যোগে কৰিব লাগিব প্ৰপত্ৰ পূৰণ। অহা 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন প্ৰপত্ৰ পূৰণৰ দিন। 23 নৱেম্বৰ অনলাইন প্ৰপত্ৰ পূৰণৰ অন্তিম দিন। তো বন্ধুসকল আপোনালোকে গম পাইছে দেশত চলি আছে কৰোণা সংহাৰ। কৰোণাৰ প্ৰকোপ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পিছত এতিয়া লাহে লাহে স্বাভাৱিক হৈছে জীৱন যাত্ৰা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আকৌ আৰম্ভ হৈছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে বুলি আলোচনা কৰিছে। পুনৰবাৰ কৈছোঁ দেশত চলি আছে কৰোণা সংহাৰ। কৰোণা প্ৰকোপ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পিছত এতিয়া লাহে লাহে স্বাভাৱিক হৈছে জীৱন যাত্ৰা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আকৌ আৰম্ভ হৈছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এইবাৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে বুলি আলোচনা কৰিছে। তো বন্ধুসকল ইফালে 5 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত হ'ব প্ৰপত্ৰ পুনৰীক্ষণৰ কাম। 15 ডিচেম্বৰত আপলোড কৰিব লাগিব চূড়ান্ত প্ৰপত্ৰ আৰু ইয়াৰ মাজতে পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। সবিশেষ সেবাৰ ৱেবছাইটত উপলব্ধ। বন্ধু পুনৰবাৰ কৈছোঁ ইয়াৰ ফালে 5 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত হ'ব প্ৰপত্ৰ পুনৰীক্ষণৰ কাম। 15 ডিচেম্বৰত আপলোড কৰিব লাগিব চূড়ান্ত প্ৰপত্ৰ আৰু ইয়াৰ মাজতে পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। পুনৰবাৰ কৈছোঁ আপোনালোক ইফালে 5 ডিচেম্বৰত 10 ডিচেম্বৰৰ ভিতৰত হ'ব প্ৰপত্ৰ পুনৰীক্ষণৰ কাম। 15 ডিচেম্বৰ আপলোড কৰিব লাগিব চূড়ান্ত প্ৰপত্ৰ আৰু ইয়াৰ মাজত পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। তো বন্ধুসকল ভিডিঅ'টো আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।